সোঁৱৰণি কুলিয়ে চিঞৰি চিঞৰি কয় অতীতৰ সীমাৰ খানা। নমস্কাৰ। পতঞ্জলি তৰফৰ পৰা মই আৰাধনা শৰ্মাই সকলোকে স্বাগতম জনাইছোঁ। সোঁৱৰণি কি যে এক মিঠা শব্দ, যাৰ মাজত লুকাই থাকে বিভিন্ন আৱেগিক অনুভূতি। আমি আজি এই সোঁৱৰণিৰ বাটেৰে বাট বুলি উভতি যাম প্ৰায় 6 বছৰ পুৰণা সেই দিনবোৰলৈ। তেতিয়াৰ সাহিত্য আৰু সংস্কৃতি জগতৰ গুৰি ধৰোঁতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সোঁৱৰিম তেখেতৰ সৃষ্টিৰাজিৰ মাজেৰে। গুৰুজনাই নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল, যাৰ মূল মন্ত্ৰ আছিল একদেৱ এক সেৱ এক বিনে নাই কিয়। ভগৱান বিষ্ণুৰ মহিমা প্ৰচাৰৰ অৰ্থে তেখেতে বিভিন্ন নৃত্য গীতৰ সৃষ্টি কৰিছিল। কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় নন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ নমঃ পঙ্কজ নমঃ পঙ্কজ মালিনে নমঃ পঙ্কজ নেত্রায় নমস্তে পঙ্কজঘ্রায় বসুদেবা সুতং কৃষ্ণং কংস সানুর মর্দনম দৈবকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগৎগুৰু। গুৰুজনাৰ জন্ম হৈছিল 1449 চনত নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত। সৰুতেই মাক সত্যসন্ধ্যা আৰু দেউতাক কুসুম্বৰ ভূঞাৰ মৃত্যু হোৱাৰ বাবে বুঢ়ীমাক খেৰসুতীয়ে তেখেতক তুলি তালি ডাঙৰ দীঘল কৰিছিল। সৰুতে গুৰুজনাৰ পঢ়াৰ প্ৰতি অকণোৱে আগ্ৰহ নাছিল, কিন্তু যেতিয়া 12 বছৰ বয়সত বুঢ়ীমাক খেৰসুতীয়ে তেখেতক গুৰু মহেন্দ্ৰ কন্দলীৰ টোলত নাম লগাই দিলে, তেতিয়াৰ পৰাই পঢ়াৰ প্ৰতি আগ্ৰহ জন্মিল। প্ৰথম বৰ্ণমালা শিকিয়েই আকাৰ ইকাৰ নোহোৱাকৈ এটি সুন্দৰ কবিতা লিখিছিল, যিটো কবিতাত বৰ্ণনা আছিল ভগৱান বিষ্ণুৰ। গুৰুজনাৰ এই প্ৰতিভা দেখি গুৰু মহেন্দ্ৰ কন্দলীয়ে তেখেতক দেৱ উপাধি প্ৰদান কৰিছিল আৰু ওজা ছাত্ৰ পাতিছিল। তেখেতে কেদাৰে নৃত্য, গীত, অভিনয়, চিত্ৰাংকন আদি বিভিন্ন বিষয়ত মহাপণ্ডিত আছিল। অসমৰ ঠায়ে ঠায়ে সত্ৰ পাতি এই বিষয়সমূহৰ চৰ্চা কৰিছিল। তেখেতৰ সৃষ্ট বৰগীতে আজি সংগীত জগতত এক সুকীয়া স্থান অধিকাৰ কৰিছে। তেখেতৰ এই সৃষ্ট সত্ৰীয়া নৃত্যই আজি ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ অন্তৰ্ভুক্তিৰ লগতে বিশ্বৰ দৰবাৰ গচকিবলৈও সক্ষম হৈছে। পালে কি
মতি দিলে গোপালে কি গতি কৰিলে গোবিন্দে কি মতি দিলে গহন বন আতি মোহ পাশে চন্ন তাতে হামু হৰিণা বেড়াই ভাদিলো মায়াৰ পাশে কাল ব্যাধে ধায়াখে কাম ক্ৰোধ কুতা খেদি খাই গোবিন্দে কি মতি দিলে গোপালে কি গতি কৰিলে গোবিন্দে কি মতি দিলে চেতন হৰি নজানো কি মতে তৰি গুণিতে দগধ ভৈল জীৱ লোভ মোহ দুহ বাঘ তেন চাৰু লাগ ৰাখো ৰাখো সদাশিৱ গোবিন্দে কি মতি দিলে গোপালে কি গতি কৰিলে গোবিন্দে মতি দিলে তেনে দেখে সন্ধি দিনে দিনে দৃঢ় বন্দী ভৈলো মন্দ মনেৰে যুগুতি দুৱাহৰি লাগোগুৰ মায়া পাশ চুৰ শংকৰ কৰয় কাকুতি গোবিন্দে কি মতি দিলে তেখেতৰ সকলো সৃষ্টিতেই ভক্তিৰ প্ৰবাহমান তেখেতৰ সৃষ্ট নাম প্ৰাৰ্থনা আজি প্ৰতিজন অসমীয়াৰ মুখে মুখে প্ৰতিটো নামঘৰ মুখৰিত হৈ তেখেতৰ সৃষ্ট নাম ভৰ্তি মাৰে এই মহান গুৰুজনাই 1568 চনত কোচবিহাৰৰ মধুপুৰ সত্ৰত বৈকুণ্ঠ ধামলৈ গমন কৰে অসমীয়া সাহিত্য আৰু সংস্কৃতি জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা গুৰুজনালৈ মোৰ
শতকোটি প্ৰণাম। মই লগতে প্ৰণাম যাচিছোঁ সেইসকল ব্যক্তি আৰু সেইসমূহ অনুষ্ঠানক, যিসকল ব্যক্তি আৰু যিসমূহ অনুষ্ঠানে আজি অতদিনে তেখেতৰ সৃষ্টিৰাজিক সংৰক্ষিত আৰু সুৰক্ষিত কৰি ৰাখি বিশ্বৰ দৰবাৰলৈ উলিয়াই দিছে। আজিলৈ ইমানেই। আকৌ আহিম নতুন এক সোঁৱৰণি লৈ আপোনালোকৰ মাজলৈ। সোঁৱৰণি কুঁৱলী